মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি মাটিৰ দ্বাৰা পানী শোষণ কেনেকৈ হয় সেইটোৰ বিষয়ে আমাৰ যিটো বিজ্ঞানৰ 9 নম্বৰ পাঠৰ যিটো মাটি নামৰ যিটো পাঠ আছে সেইটোৰ যিটো আমাৰ ব্যৱহাৰিক জ্ঞানটো দিব লাগে সেইটো তোমালোকক মই দিবলৈ গৈ আছো। চাবা, সেইটো ব্যৱহাৰিক জ্ঞান, মাটিৰ দ্বাৰা পানী শোষণ কৰাটো ব্যৱহাৰিক জ্ঞানটো যদি আমি ইয়াতে দেখুৱাবলৈ হলে আমি কেইটামান বস্তু ইয়াতে আমি লব লাগিব, বুজি পাইছা? সেই বস্তুকেইটা মই আনিছো, তোমালোকক দেখুৱাই আছো। প্ৰথমে মই বৰ্ডত দেখুৱাব বিচাৰি আছো। আমি এই মাটিৰ দ্বাৰা যে পানী শোষণ কেনেকৈ হয় সেইটো দেখুৱাবলৈ হলে আমি কি লাগিব? মাটি অকমান লাগিব আৰু পানীৰ ড্ৰপাৰ, পানী পেলাবৰ কাৰণে ড্ৰপাৰ এটা লাগিব লাহেকে থাকা। তাৰপিছত কি লাগিব? ফিল্টাৰ কাগজ বা কাপোৰ লাগিব, চুপি এটা লাগিব, টিচল চুপি, তাৰপিছত বিকাৰ মানে পাত্ৰ এটা লাগিব। তোমালোকে ঘৰত দেখিছাই চাগে, কেতিয়াবা তোমালোকৰ হাতৰ পৰা যদি পানী পৰি যায় মাটিত, কি হৈ যায়? সেইটো মাটিৰ পানীটো কি হৈ যায়? পানী নাইকিয়া হৈ যায়, শুকাই যায়। শোষণ কৰে। কোনে শোষণ কৰে? মাটিয়ে শোষণ কৰে, মাটিয়ে খাই দিয়ে, হয়নে নহয়? সেই বস্তুটো আমি বুজিবলৈ হলে ইয়াতে আমি কেইটামান পাত্ৰ লৈ, যিবিলাক পাত্ৰ আছে সেইটো লৈ আমি ইয়াত পৰীক্ষা কৰি চাম কেনেকৈনো মাটিয়ে পানী শোষণ কৰে। ওকে, এতিয়া আমি অকমান ক্লোজ আপ হৈ দিয়া। আমাৰ হাতত কি কি আছে? এইটো চুপি আমাক লাগিব, আমি আনিছো। গ্লাছ লাগিব, পানী লাগিব, মাটি লাগিব, হয়নে নহয়? এই মাটিয়ে এই পানীক কেনেকৈ শোষণ কৰে? এই পাত্ৰত কি আছে? আমাৰ পানী আছে। এতিয়া চাবা, মই পানীটো ইয়াত আগতে ঢালি তোমালোকক দেখুৱাই দিছো যে ইয়াত পানী কিমান আছে। আমাৰ পানী হল ইমান, হয়নে নাই? আমাৰ পানী হল কিমান? ধৰি ললো এইটো আমি এটা ভাগত ধৰি ললো, 1 ভাগ। এইটো দাগ এটা দি দিলো, ইয়ালে আমাৰ পানী আছে এই ভাগটো, হয়নে নাই? ইয়াৰে কিমান ভাগ পানী পিছত আমি পামগে গ্লাছত, মাটিটোৰ শোষণ কৰাৰ পিছত, সেইটো আমি এতিয়া চাম। হা, আকৌ মই ইয়াত লৈ ললোগে। আমি যদি ইয়াত মানে মিলিলিটাৰত যদি জুকিব পৰা পাত্ৰ এটা পালে বেছি ভাল হয়, তেতিয়া আমি একুৰেট হিচাপটো আমি পাম। এতিয়া আমি কি কৰিম? এই যিটো আমাৰ চুপি আছে, আমি এই চুপিত ফিল্টাৰটো লগাই লওঁ। ফিল্টাৰটো কাগজৰো হ'ব পাৰে বা কাপোৰৰো হ'ব পাৰে, হয়নে নাই? কিহৰ কাৰণে এইটো আমি লগাম? যাতে যেন আমাৰ মাটিটো পানীৰ লগত গুচি নাযায়। কিহৰ লগত? মাটি কিহৰ লগত গুচি নাযাব? পানীৰ লগত গুচি নাযাব। সেইটোৰ কাৰণে আমি কি কৰিম? ফিল্টাৰটো লগাই ল'ম। বুজি পাইছা? ফিল্টাৰটো লগাই ললো। ফিল্টাৰটো এখিলাই কৰি লওঁ, ৰবা। ফিল্টাৰটো লগাই ললো। এতিয়া আমি ক্লোজ আপ কৰি দিয়া, ওচৰলৈ আহা। এতিয়া তাৰ পৰা কৰি আছো ন, মাটিটো আমি ভৰাই দিছো। হা, ইয়াত কি কৰি দিছো? মাটিটো ভৰাই দিছো একেবাৰে ওচৰৰ পৰা। এইটো মাটি আমি ভৰাই দিলো। ক'ত ভৰাই দিলো? চুপিত। এই ফিল্টাৰটো অকমান বেছি ডাঙৰ হৈছে। এতিয়া ইয়াত যিমানখিনি মাটি দিছো, আমি যিখিনি মাটি দিছো, এই মাটিয়েনো আমাৰ পানীটো কিমান শোষণ কৰিব পাৰে? তাৰমানে আমাৰ গ্লাছত আগতে যিমান পানী আছিল সেইটো পৰিমাণৰ আমাৰ পানী ওলাবগেনে এতিয়া সেইটো চাম। যদি নোলায় তেতিয়াহ'লে পানীটো যদি কমি যায়, সেইটোৱে কি বুজাব? মাটিটোৱে পানীটোক শোষণ কৰিলে। এতিয়া চাবা, আমি লাহে লাহে ঢালিম আৰু পেলাই দিম। পানীটো পাত্ৰত সোমাই যাব। আমাৰ পানী আছিলে এইখিনিলৈ পাইছিলো, হয়নে নাই? বাকীবিলাক পানী কমি গল নাই? নাইকিয়া হৈ গল নাই? হয় নে? গ্লাছত যিমান পানী হবগে লাগিছিল, আমি পানী মাটি দি, মাটিৰ পৰা যিটো ফিল্টাৰ বনাই যিটো পানী ঢালিছিলো, যিমান হব লাগিছিল ইমান পানী হবগে লাগিছিল। এই দাগলৈ পানী হব লাগিছিল, নহল। কিয় নহল? মাটিয়ে শোষণ কৰিলে, মাটিয়ে খাই দিলে, হয়নে নহয়? এইটোৰ পৰা আমি কি বুজি পালো? যে মাটিৰ দ্বাৰা পানী শোষণ, মাটিয়ে পানী শোষণ কৰে, হয়নে নহয়? মাটিৰ ওপৰত যদি পানী পৰি যায়, সেইটো শুকান মাটি হলে বেছিকৈ শোষণ কৰিব, ভিজা মাটি হলে কমকৈ শোষণ কৰিব, পানী শোষণ কৰিব। এইটো দেখিছানে? এইটো মাটিটো আমাৰ কেনেকুৱা আছিল? অকমান ভিজা আছিলে, সেইকাৰণে অকমান কমকৈ শোষণ কৰিছে, হয়নে নাই? ঠিক আছে, বুজি পাইছা? এতিয়া আমাৰ মাটিয়ে পানী
আমি যোনটো মাটিত আছো মাটিয়ে পানী শোষণ কৰে এটো পৰীক্ষা কৰিবলৈ হলে আমাক কি লাগিছিলে এটা সুপি এটা ড্ৰপাৰ পানী ড্ৰপাৰ আমি পাত্ৰ দি ঢালিছিল হয় না নাই তাৰ পিছত এটা গ্লাস তাতে আমি গম পাই গলো তাৰ পিছত মাটিটো যাতে যেন পানীৰ লগত পৰি না যায় হেতুৰ কাৰণে আমাক এটা কিহৰ ব্যৱস্থা আছিল কাগজৰ বা কাপোৰৰ এটা ফিল্টাৰ এখন ফিল্টাৰৰ প্ৰয়োজন হৈছিল এতিয়া আমি দেখিলো যে মাটিয়ে পানী শোষণ কৰে এটা বুজি পাইছা ওকে ঠিক আছে